সমালোচন কৰিব আজি সময় বেয়া কাৰণে মই বহুত কথা ক'ব খোজা নাই ক্ৰাইম আৰু আপুনি বন্ধ কৰিলে ভাল হয় প্লিজ একদম অখিল গগৈ ডাঙৰীয়া কিমান হিন্দু দিস ইজ নট দ্য ৱে অখিল গগৈ আপুনি কোন বন্ধ কৰিব লুঙিখন পিন্ধি লওক প্লিজ অখিল মই গগৈ কৈছো, ডাঙৰীয়া ইট ইজ নট দ্য ৱে আপুনি বাস্তৱ ৰিপ্লাই দি থাকিব বাকি আছে অকল লুঙিখন পিন্ধি লওক লুঙিখন প্লিজ মাননীয় Please sit down. মাননীয় হিন্দু মুছলমানে প্লিজ সিট ডাউন আপুনি লোকৰ শপত খুৱাইছিলে কথা নাই মাননীয় অধ্যক্ষ মহোদয় অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই আপুনি মুঠতে যুদ্ধখন লগাইহে শেষ কৰিব প্লিজ অখিল গগৈ ডাঙৰীয়া প্লিজ লগাবই লাগিব প্লিজ অখিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ আপুনি মই ক'লো প্লিজ সিট ডাউন যে হিন্দু আৰু মুছলমানৰ মাজত অসমত ডিবেট এটা হ'বই লাগিব আৰে আপোনাৰ Please. কি হৈছে আপুনি শপত খুৱাইছিলে কেনে আপুনি উজনিৰ জাতিৰ প্লিজ সিট ডাউন প্লিজ আমাৰ মুছলমান এমএলএ খিনিও যুক্তি শুনিবৰ কাৰণে ৰাজি আপুনি ইমান কিয় মুছলমান প্ৰেমী হৈ আছে